নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি আমি আমাৰ সৌৰজগতৰ বিষয়ে গ্ৰহবিলাকৰ বিষয়ে কিছু প্ৰশ্ন উত্থাপন কৰিম আৰু লগতে ইয়াৰ উত্তৰসমূহো জনাম। যদিহে আপোনাৰ এনে ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক যাতে মই ভিডিঅ' দিলে আপুনি প্ৰথমেই পায়। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? যদিহে আপুনি এইটো উত্তৰ জানে তেতিয়াহ'লে আমালৈ কমেণ্ট কৰি কৰক। আপোনাক 5 ছেকেণ্ড সময় দিয়া হ'ল। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হৈছে জোন অথবা চন্দ্ৰ। 2 নম্বৰ প্ৰশ্ন, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ লগা সময়খিনিক কি বুলি কোৱা হয়? এনেকুৱা জ্ঞানৰ ভিডিঅ' চাবলৈ হ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এই সময়খিনিক সৌৰবৰ্ষ বুলি কোৱা হয়। এনেকুৱা জ্ঞানৰ ভিডিঅ' চাবলৈ আপুনি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক এটা কৰিব যদিহে ভাল লাগিছে। 3 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কিমান ভাগ মাটি খেতিৰ কাৰণে উপযোগী? বিশ শতাংশ মাটি খেতিৰ কাৰণে উপযোগী। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীক কিমান দিনৰ সময় লাগে? যদিহে এইটো উত্তৰ জানে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি কৰক। কমেণ্ট কৰি আমালৈ কওক ইয়াৰ উত্তৰটো কি? 365 দিন 5 ঘণ্টা 48 মিনিট 46 ছেকেণ্ড। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্ন, পৃথিৱীখনে নিজৰ স্থানত এপাক ঘূৰিবলৈ কিমান সময় লাগে? এইটো উত্তৰ চাগে আপুনি নিশ্চয় জানে। যদিহে জানে আমালৈ কমেণ্ট কৰি জনাওক। 23 ঘণ্টা 56 মিনিট সময় লাগে পৃথিৱীখনে নিজৰ স্থানত এপাক ঘূৰিবলৈ। সেয়েহে দিন ৰাতি হয়, ইয়াৰ ফলতে দিন ৰাতি হয়। 6 নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ ভিতৰত ডাঙৰ গ্ৰহৰ ভিতৰত আমাৰ পৃথিৱীখন কিমান নম্বৰ স্থানত আছে? হয়, আমাৰ পৃথিৱীখন ডাঙৰ, তাতকৈও 4টা গ্ৰহ ডাঙৰ আছে। আমাৰ পৃথিৱীখন পৰিছে 5 নম্বৰ স্থানত। আমাৰ পৃথিৱীখন আছে 5 নম্বৰ স্থানত, গ্ৰহৰ ভিতৰত ডাঙৰ। যদিহে আমাৰ এই ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰক আৰু লগতে এটা ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেলটো বজাই আপোনাৰ নিজৰ কৰি লওক। তেতিয়াহে এনে জ্ঞানৰ ভিডিঅ'বিলাক পাব। ধন্যবাদ।